অফিচিয়ালি ভাল কথা সমৰ্থন ৰাখি ল'ব লাগিব। মোৰ সৌভাগ্য যে অম্বুবাচীভাৱে মন্দিৰ যে বন্ধ কৰা যাব তাৰ পূৰ্বে কিছু সময় আগত আহি মই মাৰ আশীষ ল'বলৈ প্ৰাৰ্থনা আগবঢ়াবলৈ সক্ষম হ'লোঁ আৰু সকলৰ মংগলৰ কামনা কৰিছোঁ। অসমৰ ৰাইজৰ মানুহৰ সমস্যাবোৰ সমাধান হওক, বিপদৰ পৰা আঁতৰত থাকক, ৰাইজৰ মাজত সমন্বয় ভাৱটো থাকক, এয়া কামনা কৰিবলৈ আহিছোঁ। এই মন্দিৰলৈ মোৰ প্ৰয়াত পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে বিভিন্ন সময়ত আহিছিল, বিশেষ চকু এই মন্দিৰৰ উন্নয়নৰ ওপৰত দিছিল আৰু আমি আশা কৰোঁ যে আগন্তুক দিনতো এই মন্দিৰ সকলৰ আমাৰ অসমৰ বা অসমৰ বাহিৰত যিমানবোৰ মানুহ আছে সকলৰ বাবে এটা শক্তিপীঠ বা শক্তি কেন্দ্ৰ হৈ থাকক। দেখা গৈছে যে গোটেই অসমতে খিলঞ্জীয়াৰ উচ্ছেদ কৰা হৈছে, খিলঞ্জীয়াৰ লগতে সংখ্যালঘু মানুহকো উচ্ছেদ কৰা হৈছে। এই ক্ষেত্ৰত মই মন্দিৰৰ সন্মুখত আমি ক'বলৈ বিচৰা নাই। ইয়াৰ পিছত আমি বাছবাৰীত যাম। এই মাটি সম্পৰ্কত বাছবাৰীত গোটেইখিনি কথা